হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। মোৰ নতুন ভিডিঅ' এটালৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অতি কম সময়ৰ ভিতৰত আমি কেনেকৈ ধুনীয়াকৈ এযোৰ মেখেলা চাদৰ পিন্ধিব পাৰোঁ। মেখেলা পিন্ধাৰ আগতে মই এনেকৈ চেণ্ডেলযোৰ পিন্ধি লৈছোঁ, লগতে পেটিকোটটো পিন্ধি লৈছোঁ আৰু পেটিকোটৰ লেংথটো চেণ্ডেলৰ অকণমান ওপৰলৈকে লৈছোঁ। এতিয়া মেখেলাখন পিন্ধিব লাগিব। মেখেলাখন যাতে পিন্ধাত মোৰ ভাল হয় তাৰ কাৰণে মই গোটেই মেখেলাখনৰ দুইটা ছাইডে ভালদৰে মেলি লৈছোঁ। এতিয়া লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ মই কুচকেইটা দি লৈছোঁ। মেখেলাখনত 3টা কুচ হৈছে, যাতে কুচকেইটা ভালদৰে ফিটিং হয় তাৰ কাৰণে মই পিছফালৰ পৰা মেখেলাৰ কাপোৰখিনি আগফাললৈ অকণমান টানি লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ মোৰ 3টা কুচ হৈ গৈছে আৰু কুচকেইটা যাতে তলৰ পিনে কাপোৰ ওলাই নাথাকে তাৰ কাৰণে মই মেখেলাৰ ওপৰ ছাইডৰ কুচকেইটা অকণমান মিলাই লৈছোঁ। এতিয়া মোৰ গোটেইখিনি কুচ ভালদৰে দিয়া হোৱাৰ পিছত মই ওপৰৰ কুচকেইটাও মিলাই লৈ হাতেৰে অকণমান প্ৰেছ কৰি দিছোঁ যাতে কুচকেইটা ভালদৰে ছেট হৈ যায়। যেতিয়া এনেকৈ কুচকেইটা ছেট হৈ যাব তাৰপিছত মেখেলাখন পেটিকোটৰ লগত খুচি দিব লাগিব। এনেকৈ খুচি দিওঁতে আমি এটা কথালৈ সদায় লক্ষ্য কৰিব লাগিব যাতে কোনো এটা জেগাত কাপোৰ জমা লাগি নাথাকে। ভালদৰে যাতে গোটেই কাপোৰখিনি কুচিৰ ভিতৰলৈ খুচি দিয়া হয়। আগফালটো খুচি দিয়াৰ পিছত মই এতিয়া পিছফাললৈ আহিছোঁ। পিছফালটো আমি তেনেকৈ ভালদৰে খুচিব লাগিব আৰু পিছফালটো খুচোতেও আমি এইটো কথা লক্ষ্য ৰাখিব লাগিব যাতে কোনো এটা জেগাত কাপোৰ জমা লাগি নাথাকে। যেতিয়া আমি গোটেই কাপোৰখিনি ভালদৰে ভিতৰলৈকে খুচি দিম আৰু কোনো এটা জেগাত কাপোৰ জমা লাগি নাথাকিব ভিতৰত, তেতিয়া আমাৰ গোটেই মেখেলাখন ধুনীয়াকৈ ফিট হৈ যাব। নহ'লে মেখেলাখনৰ যিটো জেগাত কাপোৰ জমা লাগি থাকিব সেই ছাইডটো অকণমান ফুলি ফুলি থকাৰ নিচিনা লাগিব। এতিয়া চাওক, গোটেই মেখেলাখন মোৰ ধুনীয়াকৈ খুচা হৈ গৈছে আৰু খুচি দিয়াৰ পিছত গোটেই পৰ্চনটোৱে ধুনীয়াকৈ ফিটিং হৈ গৈছে। এতিয়া মেখেলাৰ কুচকেইটা ছেট কৰি ৰাখিবৰ কাৰণে মই ইয়াত পিন আপ কৰিব লাগিব। পিনটো আপোনালোকে বাহিৰ ছাইডেৰেও পিন আপ কৰিব পাৰে, কিন্তু মই পেটিকোটৰ লগত ভিতৰ ছাইডেদি এনেকৈ পিন আপ কৰি দিছোঁ। এতিয়া মই চাদৰখন পিন্ধিব লাগিব। চাদৰখন মই এনেকৈ মেলি লৈছোঁ। যিহেতু মই আগতেই কুচ দি লোৱা নাই, আজি আপোনালোকক এটা অতি সহজ প্ৰচেছ দেখাম যাৰ জৰিয়তে আমি অতি সহজতে চাদৰত কুচ দি ল'ব পাৰোঁ। এনেকৈ এটা ছাইড ফাৰ্ষ্টতে মই কঁকালত খুচি লৈছোঁ। তাৰপিছত তলৰ কাপোৰখিনি টানি টানি ওপৰলৈ ধুনীয়াকৈ সৰু সৰুকৈ প্লেট বনাই লৈছোঁ আৰু গোটেইকেইটা প্লেটৰ জোখেই মই একেবাৰে সমান সমানকৈ লৈছোঁ। এয়া চাওক, এনেকৈ আমি প্লেটিং কৰিব পাৰোঁ। ধুনীয়াকৈ মোৰ প্লেটকেইটা হৈ গৈছে। এতিয়া আমি চাদৰৰ লেংথটো মিলাবলৈ গোটেই চাদৰখনত তললৈকেও সেই একে সমানকৈয়ে প্লেটিংখিনি কৰিব লাগিব। এয়া চাওক, এইখিনি প্লেটিং হৈ যোৱাৰ পিছত যিহেতু লেংথটো মিলা নাই তাৰ কাৰণে মই আকৌ অকণমান চাদৰখন তললৈ প্লেটিং কৰি লৈছোঁ আৰু এনেকৈ প্লেটিং কৰি গৈ পেলাই মই চাদৰৰ লেংথটো মিলাই ল'ম। এয়া চাওক, ধুনীয়াকৈ কুচকেইটা হৈ গৈছে। এতিয়া চাদৰৰ লেংথটো যেতিয়া মিলি গৈছে তেতিয়া মই ব্লাউজৰ লগত চাদৰখন পিন আপ কৰি লৈছোঁ। তাৰপিছত গোটেই কুচকেইটা বুকুৰ ছাইডত ভালদৰে মিলাই চাদৰখন পিছফাললৈ টানি টানি লৈছোঁ আৰু বেক ছাইডটো যাতে ধুনীয়াকৈ ফিট হৈ থাকে তাৰ কাৰণে আমি ফ্ৰণ্ট ছাইডটো ভালদৰে কুচকেইটা মিলাই ল'ব লাগিব। এনেকৈ ভালদৰে কুচকেইটা মিলাই লোৱাৰ পিছত আমি বেক ছাইডৰ কাপোৰখিনিও ফ্ৰণ্ট ছাইডলৈ টানি আনিব লাগিব। এয়া বুকুৰ কুচকেইটা ধুনীয়াকৈ ছেট হোৱাৰ পিছত মই পিছফালৰ কাপোৰখিনি ভালদৰে আগফাললৈ টানি আনিছোঁ যাতে কঁকালৰ পৰ্চনটো আমাৰ ধুনীয়াকৈ ফিট হৈ যায়। এয়া চাওক, কাপোৰখন বৰ ধুনীয়াকৈ ফিট হৈ আহিছে। এতিয়া মই কঁকালৰ কুচকেইটা দিবলৈ ৰেডি হৈছে চাদৰখন। যাতে কঁকালৰ কুচকেইটাও ফিট হৈ থাকে তাৰ কাৰণে ফাৰ্ষ্টতে মই চাদৰখনত এটা পিন আপ কৰি লৈছোঁ। এতিয়া মই কঁকালৰ এনেকৈ সৰু সৰু দুটা কুচ দি ল'ম।
যদি চাদৰখন আমি এনেকৈ অকণমান টানি টানি পিন্ধোঁ তেতিয়াহ'লে চাদৰখন দেখিব খুব ধুনীয়াকৈ ফিট হৈ যায়। এয়া চাওক কঁকালৰ পৰ্চনটো কিমান ধুনীয়াকৈ ফিটিং হৈ আহিছে। এতিয়া এই দুটা কোচ যাতে ফিট হৈ থাকে তাৰ কাৰণে মই আকৌ এটা পিন আপ কৰি লৈছোঁ। এতিয়া মোৰ চাদৰৰ বাকী ৰৈ যোৱা কাপোৰখিনিত কোচ দিব লাগিব। যদি আপোনালোকে এই কোচকেইটা ডাঙৰকৈ দিব পাৰে তেতিয়াহ'লে এনেকৈ ডাঙৰকৈ ৰাখি দিব পাৰে। যিহেতু মই ডাঙৰ কোচ ভাল নাপাওঁ সেইকাৰণে মই সৰুকৈ দিম। এয়া এনেকৈ মই সৰুকৈ দুটা কোচ দি লৈছোঁ। এতিয়া এই কোচ দুটা দিয়া হোৱাৰ পিছত মই ফাৰ্ষ্টতে চাদৰখন খুচি ল'ম। চাওক মোৰ কোচ দুটা ৰেডি হৈ গৈছে। এতিয়া মই চাদৰখন খুচি লৈছোঁ আৰু যাতে চাদৰৰ কোচ দুটাও ফিট হৈ থাকে তাৰ কাৰণে আকৌ এটা চাদৰত পিন লগাই লৈছোঁ। এনেকৈ চাদৰখন পিন্ধিলে আমাৰ চাদৰখন খুব ধুনীয়াকৈ ফিট হৈ থাকে। এয়া চাওক মোৰ চাদৰ মেখেলা পিন্ধা ৰেডি হৈ গ'ল। অতি কম সময়ৰ ভিতৰত অতি সহজতে আমি এনেকৈ ধুনীয়াকৈ এযোৰ চাদৰ মেখেলা পিন্ধিব পাৰোঁ।